পৰ্বতজোৰাৰ বগৰীবাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ভূমি মেলা আয়োজন শেহতীয়াকৈ বিটিআৰ চৰকাৰৰ নৱতম সংযোজন বিটিআৰ ভূমি পোনপ্ৰথমবাৰৰ এই যুগান্তকাৰী পদক্ষেপ লৈ থকাৰ সময়তে বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা মহকুমাৰ বগৰীবাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত আজি ভূমি মেলা শুভাৰম্ভ অনুষ্ঠিত কৰা হয় বুলি জানিব পৰা গৈছে। আজি ভূমি মেলা আয়োজন কৰি আমাৰ সাংবাদিকৰ সাক্ষাৎকাৰত বগৰীবাৰী ৰাজহ চক্ৰ বিষয়নী দেৱজ্যোতি গগৈ বাইদেৱে ভূমি মেলা সন্দৰ্ভত কি কয় শুনো আহক। আজি আমি সমগ্ৰ বিটিআৰ অঞ্চলতে যিমানটা আমাৰ চাৰ্কল অফিচ আছে 19টা চাৰ্কল অফিচ প্ৰত্যেকটো চাৰ্কল অফিচতে আজি 12 তাৰিখৰ পৰা 22 ডিচেম্বৰলৈকে আমি লেণ্ড চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন মেলা আয়োজন কৰিছোঁ। এই উপলক্ষে আমাৰ চাৰ্কলতো আমি কুশলতা মানে সংগতি ৰাখি আমাৰ চাৰ্কলতো আজিৰ পৰা আমি লেণ্ড মেলা আয়োজন কৰিছোঁ, যাৰ কাৰণে আমাৰ যিসকল সাধাৰণ জনসাধাৰণ আছে তেখেতলোকৰ মাজত যাতে সজাগতা আহে যে তেওঁলোকৰ যিবিলাক ভূমি সম্পৰ্কীয় প্ৰমাণপত্ৰ ভূমি থকাৰ যিটো প্ৰমাণপত্ৰ দিয়াৰ বাবে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ। সেইকাৰণে ৰাইজলৈ মোৰ এটা অনুৰোধ, তেখেতলোকে যাতে সকলোৱে আগবাঢ়ি আহে। যিসকল ব্যক্তিয়ে আজি আমি তেখেতলোকৰ পৰা যিবিলাক আবেদন গ্ৰহণ কৰিম মাটি থকাৰ প্ৰমাণপত্ৰ পোৱাৰ বাবে, এই আবেদন পত্ৰখিনি তেওঁলোকৰ মাজত তেওঁলোকৰ লগত সংগতি ৰাখি তেখেতলোকক আমি চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে 22 তাৰিখৰ ভিতৰত তেওঁলোকৰ মাটি থকাৰ প্ৰমাণপত্ৰ দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। লেণ্ড হোল্ডিং চাৰ্টিফিকেট দিব নে আৰু কিবা মানে হেৰি আচলতে লেণ্ড মেলাত কি কি বস্তু সাঙুৰি ল'ব? লেণ্ড মেলাত আমি মাটি থকাৰ প্ৰমাণপত্ৰৰ লগতে তেখেতলোকৰ যিবিলাক উত্তৰাধিকাৰী নামজাৰি হয় তেখেতলোকৰ যিসকলৰ পাটাদাৰ আজি ধৰক বহুদিনৰ আগতে পাটাদাৰ কাৰোবাৰ মৃত হৈ গৈছে, তেখেতলোকৰ উত্তৰাধিকাৰীসকলৰ আজিও নামজাৰি হোৱা নাই বা সেয়া কৰা নাই, তেখেতলোকক আহ্বান জনাইছোঁ যাতে সোনকালে আহি তেখেতলোকৰ নামজাৰিবিলাক কৰি আমাৰ মানে কি হৈছে এতিয়া মাটিৰ যে তেখেতলোকৰ নামত হোল্ডিংটো থাকিব এইখিনি প্ৰমাণপত্ৰ দিয়াৰ বাবে কৰিছে। দেখা গৈছে যে গাঁওবুঢ়া আৰু ভিচিটি চেয়াৰমেনৰ পৰা কিবা চাৰ্টিফিকেট ক্লিয়াৰেঞ্চ কৰাৰ এখন কথা আলোচনা হৈছে, এই ক্ষেত্ৰত আপোনালোকে কি ক'ব ৰাইজক? মানে কেনেকৈ কৰিব? আৰু ভিচিডিচি চেয়াৰমেনসকলক লৈ মই সিদিনা এখন আমাৰ চাৰ্কলতে মিটিং কৰিছিলোঁ। তেখেতলোকে যাতে গাঁৱে গাঁৱে তেওঁলোকৰ অঞ্চলত নিজৰ অঞ্চলত যাতে মানুহৰ মাজত সজাগতা আনে, তেওঁলোকে যাতে আহে এই মেলাত মানে কি যোগদান কৰে বা কাৰোবাৰ যদি কিবা মানে অলপ কিয়া থাকে কনফিউজন থাকে তাত যাতে ক্লিয়াৰেঞ্চ হ'ব পাৰে যে কি মেলা হৈছে। বহুতে হয়তো আজি বুজা নাই যে লেণ্ড মেলা কি বস্তু কেনেকুৱা হয়, ইয়াতে আহিলে আমি বুজাই দিব। মোৰ ইয়াতে কাউণ্টাৰো খুলিছোঁ বা অফিচতো আছে, আমাৰ 5জন মণ্ডল আছে তেখেতলোকৰ ভিতৰত, ত' তেখেতলোকেও বুজাই দিব কেনেধৰণে তাৰমানে আমি তেখেতলোকক ছাৰ্ভিচ দিব পাৰোঁ। যিহেতু আমি পাব্লিক ছাৰ্ভিচ ডেলিভাৰী কৰি আছোঁ, তেখেতলোকক মানে কি হৈছে জনসাধাৰণে যাতে তেখেতলোকৰ মাটি থকাৰ অধিকাৰখিনি কেনেধৰণে সাব্যস্ত কৰিব। কেতিয়াবা এই যে ভিচিডিচি চেয়াৰমেন বা তেওঁলোকে যিটো চাৰ্টিফিকেট দিছে তেখেতলোকে বা গাঁওবুঢ়াই যিটো চাৰ্টিফিকেট দিছে যে ছাপ'জ যিজন কোনোবা এজন পাট্টাদাৰ আজি 10 বছৰৰ আগতে মৃত হৈছে, তেখেতৰ যিসকল উত্তৰাধিকাৰী আছে সেই উত্তৰাধিকাৰী ব্যক্তিজনৰ যে মৃত হৈছে হয়তো মোৰ মণ্ডলে ঘৰে ঘৰে গৈ যাব নোৱাৰিব পাৰে, যিহেতু মোৰ ষ্টাফৰ শ্বৰ্টেজ আছে এজেঞ্চি চব ষ্টাফ। সেইকাৰণে কি হৈছে তেওঁলোকে ভিচিডিচি চেয়াৰমেন বা গাঁওবুঢ়াসকলে তেওঁলোকে ক'ব যে হয় উক্ত ব্যক্তিজন এইখন গাঁৱৰ বাসিন্দা আছিল, তেখেতৰ ইমান চনতে মৃত্যু হৈছে, তেখেতৰ উত্তৰাধিকাৰী যিসকল আছে সেই উত্তৰাধিকাৰীসকলৰ এখন প্ৰমাণপত্ৰ দিব। এইখনৰ ওপৰত ভিত্তি কৰি আবেদন কেনেকৈ কৰিব? আবেদন কৰিব পাৰিব। নৰ্মেলি বগা কাগজত তেওঁলোকে এখন আবেদন কৰিব যে মোৰ এইখন ৰেভিনিউ ভিলেজৰ বাসিন্দা হয়, মোৰ পাট্টাদাৰ আমুক আছিলে, তেখেতৰ মানে ডাক নম্বৰ পাট্টা নম্বৰ দি নৰ্মেলি যেনেকৈ অফিচত চাৰ্কল অফিচত যেনেদৰে এপ্লাই কৰে তেনেকেই হয়, খালি লগত লাগিব লেণ্ড ৰেভিনিউ ক্লিয়াৰেঞ্চ চাৰ্টিফিকেটটো, আৰু যদি উত্তৰাধিকাৰী নামজাৰি কৰিবলগীয়া হয় তেতিয়াহ'লে লগত এখন এফিডেভিটো দিব লাগিব। আপোনাৰ যিকোনো ভূমি সংক্ৰান্ত বিষয়ত ইয়াত আহি হেল্পলাইনত যোগাযোগ কৰিব পাৰিব? নিশ্চয় পাৰিব, নিশ্চয় পাৰিব। সকলোকে মোৰ আহ্বান থাকিলে যে মানে সদাশয় ব্যক্তিসকলে, লগতে আপোনালোকলৈও মোৰ এটা অনুৰোধ থাকিলে গাঁৱে ভূঞে যাতে যিসকল ব্যক্তি আজিও নজনাকৈ আছে তেওঁলোকে যাতে আহি আমাৰ লগত, এয়া নহয় যে আমি 10 দিনতে কৰিম, ইয়াৰ পিছতো এই প্ৰক্ৰিয়া আৰম্ভ হৈ থাকিব। মেলা হিচাপে নহয়, এইটোতো আমাৰ দৈনন্দিন কৰ্তব্যহে আমি কৰি থাকোঁ। লগতে তেখেতলোকে যাতে যিসকল ব্যক্তি আজিও জনা নাই তেওঁলোকে আহক, আহ্বান জনাইছোঁ। আহি আমাৰ পৰা যিখিনি নজনা কথা আছে জানি ল'ব। তাৰপিছত তেখেতলোকৰ যে আৰু কাৰোবাৰ যদি এলটমেণ্ট পোৱা চাৰ্টিফিকেট আছিলে আজি বহুত দিনৰ পৰা পৰি আছে, তেখেতলোকেও যদি সোনকালে আগবাঢ়ি আহে, কাৰোবাৰ ক্ষেত্ৰত চাৰ্টিফিকেটখন নাইকিয়া হয় বুলি কয়, পাইছিলোঁ বুলি কয়, তেতিয়া আমাৰ ক্ষেত্ৰত অকণমান কনফিউজন হয়। তো তেওঁলোকে যদি আমাক এইখিনি অলপ আগবাঢ়ি আহি আবেদন কৰে, আমি নিশ্চয় তেওঁলোকৰ সমস্যাখিনি দূৰ কৰিবলৈ চেষ্টা কৰিম। পানবাৰীৰ পৰা কহিনুৰ ইছলামৰ এক বিশেষ প্ৰতিবেদন।